হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেলৰ প্ৰথম ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ স্কুলৰ ক্লাছসমূহ শেষ কৰি মই বোলো আজি ব্লগ এটাকে বনাওঁ। তেতিয়া বাৰু আমাৰ স্কুল ছুটী দিবৰে হৈছিলগৈ। তাৰপৰা স্কুল ছুটী দিলে আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰাৰ্থনা কৰি হোৱাৰ পিছত কাইলৈ যে বন্ধ সেইটো কথা ঘোষণা কৰি দিয়া হ'ল। সেইটো কথা মনোযোগেৰে শুনি সিহঁতবিলাকো ঘৰলৈ যাবলৈ ওলাল। সিহঁতক দেখিলে মোৰ সৰুকালটোলৈ মনত পৰি দেখিছেনে ভিডিঅ' দেখি পজ। তাৰপিছতে মই বোলো আমিও ঘৰলৈ যাবলৈ ওলালোঁ। বাইদেউ ৰৈ আছে, ময়ো ৰৈ আছোঁ। বাইদেউ ঘৰলৈ গ'ল, তাৰপৰা ময়ো আহিলোঁ। আহি আছোঁ ঘৰলৈ। আহি আমাৰ নামঘৰৰ ওচৰে পালোঁহি। এই নামঘৰতে আমাৰ এইবাৰ পালনাম পতা হৈছিলে। এয়া আমাৰ গাঁৱৰে নামঘৰ। তাৰপিছত ৰ'ব দেখাইছোঁ অলপ, কেতিয়াবা দেখাম বাৰু আপোনালোকক আমাৰ নামঘৰ। এইবাৰ পালনাম পতা হৈছিল। আহিছিলে নেকি কোনোবা জনাবচোন দেই। এয়া মই ঘৰলৈ আহি আছোঁ। মোৰ মানে কি হয় জানেনে, মোৰ পিছবেলা মানে টিউশ্যন থাকে। টিউশ্যনবিলাক কৰিব সোনকালে আহিবলগীয়া হয় ঘৰলৈ, সেইবাবে সিহঁতবিলাক আহি পেলাই ৰৈ থাকে যে। তাৰপৰা শুনকচোন, আপোনালোকে মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মৰম দিব বুলি আশা ৰাখিছোঁ। এয়া দেখিছেনে, এয়া মই ঘৰলৈ আহি আছোঁ। ঘৰলৈ আহি আমাৰ ঘৰৰ পৰা কিন্তু পাহাৰটো বৰ ধুনীয়াকৈ দেখি, সেইকাৰণে কেতিয়াবা দেখাম বাৰু আপোনালোকক। এয়া দেখিছে ধুনীয়াকৈ ফুলিছে ফুল। বাই বাই আজিলৈ।